কামৰ পৰা আহিলো নগলো বুজিছ কাম ধাম আছিলে যে কাম নগলো নহয় বগীবিলতে কৰি আছো গম পাইছ নাই ঠিকেই কৈছ তই বস্তু পাতি বহুত দাম হ'ল আৰু খুৰা কিনো কৰিবি আমাৰ নিচিনা মানুহ চলিবলৈ বহুত দিগদাৰ হৈছে আৰু মই তাকে ভাবি আছোঁ কি কৰিম কি নাই একদম মাথা মাৰিয়ে আছোঁ ইমান দুখ লাগে আজিকালি পইচা পাতি নহ'লে ঠিক আছে মোক গৈ কি কৰিবি আৰু ঠিক আছে খুৰা তই গৈ থাক মই অলপ মনটো মাৰি ইয়াতে বহি লওঁ আৰু কি কৰিছা আৰু পইচা চাব নগলি এই কি কৰিবি আৰু পইচা পাতি একদম নাই মোৰ মন বুদ্ধি একদম বেয়া 3-4 মাহ হৈ গ'ল মোৰ দোকান পুৰা বন্ধ আছে এটকা পইচা নাই বৰ দিগদাৰ হৈছে মোৰ চলবলে কিনো পূজা চাবি আৰু আজি তাতে ভাষণ দিনত টকা পইচা নহ'লে গৈ যেন কিবা লাভ হ'ব আৰু মোৰ হাতত হাজাৰৰ এখন মাছ কিনিবলৈ পইচা নাই সেইকাৰণে যোৱা নাই আৰু মনটো বৰ দুখ চলি আছে মোৰ কি কৰিবি আৰু তাৰ কাৰণে ইয়াতে মন মাৰি বহি আছোঁ আৰু বৰ দুখ লাগে মোৰ পইচা 10 টকা লাগে নেকি নালাগে আৰু তোৰ 10 টকাটো কেলে কি আজিকালি 10 টকা কিনো পায় আজিকালি জানো বস্তু ইমান দাম হ'ল আৰু সেইকাৰণে 10 টকা একোৱেই নাপায় সেইকাৰণে 10 টকা 15 টকা লৈনো মই এখন ভাষণ চাবলৈ নগ'লোঁ আৰু ইমান দূৰ যাম কিনো হ'ব আৰু আজি কিমান দিন হ'ব মই মিঠাতেলৰ মুখে দেখি নোপোৱা হ'লোঁ আৰু মিঠাতেল ইমান দাম হ'ল বইল খাই মোৰ নিজৰ অৱস্থা একদম বৰবাদ হৈ গ'ল আৰু মই সেইকাৰণে কিনো কৰিবি এতিয়া গধূলি খাবলৈ মোৰ ওচৰত শাক পাতো নাই কাৰণে মই দুডালমান ঢেকীয়া পাত ছিঙি কেনে যাম আৰু ঘৰত মই পূজা চাব গৈছিলোঁ কি পূজা চাই আহিছ আৰু হাতত পিষ্টলো নাই বন্ধুকো নাই খালি হাতে আহিছ তই মই প্ৰসাদ কিনিয়ে খাব গৈছিলোঁ কিহৰ মই 10 টকা আছিলে 10 টকা কিনি ঘূৰাই আহিলে মোক এই মৰা তোৰ বহুত টেংকৰ আছে খালি প্ৰসাদ খাব গৈছিলি 10 টকাটো ঘূৰাই আনিলি সেইকাৰণে মোক দিছ আৰু তই কাম কৰ তই বহুত টেংকৰ আছ ঠিক আছে গৈ থাক নহ'লে মই তোৰ লগত কথা পাতি মনটো পুৰা হালকা কৰিলোঁ আৰু পুৰা ভাল লাগিলে মোৰ তই গৈ থাক ঠিক আছে গৈ থাক দে ইমান টেঙৰ ইমান মৰম লগা কথা ক'লে আজিৰ যুগতনো কোনেও 10 টকা পইচা নুসুধে ইমান সৰু ল'ৰাটো যে মোক পইচা 10 টকা দিব লৈছে মনটো পুৰা ভাল লাগিলে এনেকুৱা ল'ৰা ভৱিষ্যতৰ কিবা এটা উন্নতি হ'ব উন্নতি হোৱাটোৱে মই কামনা কৰোঁ বহুত মৰম লাগিলে ল'ৰাটো হ'ব আৰু ময়ো ঢেকীয়া দুডালমান ছিঙি গৈয়ে থাকোঁ নেকি আৰু গধূলি আহাৰটো যোগাৰ কৰিবই লাগিব তাতে আজি চৰকাৰৰ মোৰ ফালৰ পৰা মিনতি কৰিলোঁ বস্তু ইমান দাম কৰিলেতো আমাৰ নিচিনা মানুহ বহুত দিগদাৰ হয় চলিবলৈ সেইকাৰণে কৈছোঁ বস্তুবিলাকক অলপ ৰেহাই কৰিব লাগে বিশেষ পেট্ৰল 100 টকা পাৰ হৈ গ'ল আৰু বৰ দুখ এখন বাইক আছে মোৰ ঘৰতে সুমিয়াই থৈ দিলোঁ আৰু কিমান দিন ঠিক আছে ময়ো গৈ থাকোঁ আৰু